आलू भाई के घर गया था ना। आलू अर्जुन? हाँ, आलू अर्जुन के घर गया था तो भावना संस्कृति দাদা বুজি পাইছে? বেয়া বুজি পাই দেই। আজি আজি নিউজটো কি? এইটো নিউজটো কি বাৰু কওকচোন? কি দুখৰ নিউজ? কি দুখৰ নিউজ কৈ থাকক। গুড মৰ্ণিং ফ্ৰম হায়দৰাবাদ। অসমৰ এটা ভিডিঅ' ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এয়া চিকান্দাবাদত প্লেটফৰ্মত ৰখিছোঁহি ৰেল ষ্টেচনত। ইয়াৰ পৰা ট্ৰেইন আছে কলকাতালৈকে, কলকাতাৰ পৰা হাওড়াৰ পৰা এখন বেলেগ হ'ব। ভালো লাগিছে ইয়ালৈ আহি, কিন্তু বেয়াও লাগিছে, কাৰণ কেলৈ ইয়াৰ মানুহখিনি ৰাইজৰ যি মৰম পালোঁ এয়া সঁচাকৈ মানে বেলেগ ধৰণৰ বুজাব নোৱাৰি। বাকী আমাৰ গোটেইখিনি আছে আৰু এনেকৈ ৰেডি হৈছে। এইফালে আমাৰ গৌৰমা ডেকা, সৌভাত গৌৰমা ডেকা বিদায়, বাই বাই হায়দৰাবাদ, বাই বাই। গৌৰমা ডেকা ভিডিঅ' পূৰা আপলোড দি আছে দেই। কালি ক'ৰবাত কালি বাৰ্থডে আছিলে, আমি লেটলি হ'লেও আপোনালোকে বাৰ্থডে উইচ কৰি দিব। চাব দেই মোৰ ভিডিঅ'টো। তাৰপিছত বাৰ্থডে উইচ মানে তামান ভিডিঅ' এটা দিছে আপলোড, আপোনালোকে চাব গৌৰমা ডেকাই। বাকী এনেকৈ গোটেইখিনি আছোঁ আৰু আহিছোঁ অলপ পিছতে 8:25 আহিব ট্ৰেইন। এনেকৈ গোটেইখিনি আৰু ৰেডি হৈ আছে। এইফালে মালিক আছে ককাইদেউ, এতিয়া এনেকৈ গোটেইখিনি আৰু ৰেডি হৈছে আৰু। বাকী নিপন দাৰ লগৰ এই আছে নেকি, একদম আগতে সৰুতে পঢ়া নিপন দাই একেলগে। हमारे साथ है गोपी भाई, और गोपी भाई भी हैदराबाद आया था। तो गोपी भाई बताइए हैदराबाद में आके आप किस चीज़ को मिला? हम हैदराबाद आके बहुत मजा लगा, बहुत फूर्ती किया है हम लोगों ने। वो आलू भाई के घर गया था ना। आलू अर्जुन? हाँ, आलू अर्जुन के घर गया था तो उसके साथ हमने सेल्फी भी लिया, लेकिन उसके घर पे गया था ना, उसकी जो बीबी है ना वो चिप्पो से लाल साइड देता है, और साथ में ना वो असम में जो चलता है थिनर का बिस्कुट वही देता है तो हमको खाने के लिए एस बिस्कुट देता था। और किस किस का मिला? और रजनीकांत जी को सिर्फ 2 मिनट के लिए मिला, उसने सिर्फ हमको एक शिखर खिलाया और कुछ नहीं खिलाया। बहुत अच्छा लगा, माँ कसम, एकदम माँ कसम बहुत बढ़िया है। तो आप लोग ने देखा चुना गोपी भाई से एकदम आप खुद चुना किस किस को मिला। बाय 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 हैदराबाद बाय बाय। আকৌ কেতিয়া আহিবলৈ পাওঁ নাজানো আৰু এনেকৈ ওলাইছোঁ বহুত কমকৈ মাজে। ভাল লাগিলে ইয়াত আহি, আৰু এতিয়া অকণমান শুই যাম আৰু বহুত ভাগৰ লাগি আছে। কলকাতা ষ্টেচনত লগ পাম। मालिक क्या खरीदा है? बताओ बताओ मालिक बताओ। क्या खरीदा? কলকাতা হাওড়া ষ্টেচন পালেহি। এই কলকাতা মেইন এম্বেচাডৰ, বহুত দিনৰ মই দেখিছোঁ এম্বেচাডৰ মেইন কলকাতাৰ। হাওড়া ষ্টেচন পালোহি আৰু ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ ষ্টেচন, ৰেলৱে ষ্টেচন। ইয়াত মানে বহুত ট্ৰেক আছে, বহুত ডাঙৰ ষ্টেচন হয় এইটো এটা। এতিয়া আজি হ'ল বুধবাৰ, 3:15 হৈছে, আমাৰ ট্ৰেইন আছে 6টা বজাত। এইখন আছে হাওড়া ব্ৰিজ। প্ৰথমবাৰ দেখি আছোঁ মই। এবাৰ মানে গুজৰাটৰ পৰা যাওঁতে কলকাতা হৈ গৈছিলোঁ, তেতিয়া ফ্লাইটত গৈছিলোঁ, দেখা নাছিলোঁ। এবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ। কলকাতাত ট্ৰেইন আছে 6:30 পৰা, অলপ বলা যোৱা কৰিলোঁ। এতিয়া গোটেইখিনি একেলগে আছোঁ এনেকৈ। বাকী আমি গোটেইখিনি আছোঁ এনেকৈ ৰখি আছোঁ, ৱেইট কৰিব লাগিব। একেবাৰে একদম মাজৰ ভিডিঅ' নবনাওঁ, ডাইৰেক্ট যোৰহাটত পোৱা ভিডিঅ' বনাম, চাই থাকক। গুৱাহাটী ষ্টেচন পাইছোঁহি আৰু এতিয়া বাজিছে 4টা। 12টামানত পামগৈ মৰিয়নি। তাই মৰিয়নিতে ভিডিঅ'টো শেষ কৰিম। এতিয়া আমি গুৱাহাটী পাইছোঁ। এইফালে আমাৰ সুকুমাৰ পূৰা ভাগৰি মেলি যাওঁতে পুৰা ফুৰি ফাৰাই গ'লো, আহোঁতে চব লেবাই আহিছে। বৰ্তমান মাজুলীত ৰাস আৰম্ভ হৈ গ'ল, গতিকে সকলোৰে মনত, অসমবাসীৰ মনত ৰাস ফিল আহি গৈছে। আমি এতিয়া হায়দৰাবাদৰ পৰা আহি আছোঁ, যোৰহাট পামহি অলপ সময় পিছত।
Ambuja, Himalaya Ambuja, Himalaya Ambuja. Ambuja, Himalaya Ambuja, Himalaya Ambuja, Nodana. আহি আছো যোৰহাট পামহি আৰু অলপ সময়ৰ পিছতে আহি আছো এনেকে ফূৰ্তি ফাৰ্তা কৰি আমি ট্ৰেইনৰ মাজত ৰাইজ এতিয়া আমি পৰকাটিং পাৰ হৈ আহিছো অলপ পিছতে পামহি যোৰহাট উৎপলাই লাইভ দি আছে ফেচবুকত হকিনে দৈপকে মোৰ মহাৰাজ হকনৰ হৃদয়ে আজি জাসি সুবিধা খোবা হে খানগি হব তব মখুদে হকিনে দৈপকে মোৰ অতি স্নেহ খো খন্ত মেলা বেচেনে তয়ো গরিব সুন্দৰ আজি পুৱাৰ পৰিৱেশ উদিত সূৰ্যৰ সোণোৱালী কিৰণ আৰু নিৰ্মল আকাশ ভাওনা লভাৰ আৰু গৰুমৰা ডেকা দুইটা ইউটিউব চেনেল নামিব খুজিছে ফকাটিং ন চবে আদৰি ল'ব ৰাইজ নামি দিব খুজিছে নতুনকে আহিছো আৰু মানে কি চব যেতিয়া বন্ধুবোৰ এফালৰ পৰা মানে কি প্ৰথম প্ৰণৱে নামিছে আৰু নিপন নামিছে নিপন দা মানে বেয়া লাগিছে মানে কেলে ইমান আজি এসপ্তাহ দিন একেলগে হায়দৰাবাদত থাকি পেলাই যিখিনি আমি ভাওনা বুলি নহয় কিন্তু ভাওনাটো কৰিবলৈ গৈছো কিন্তু লগত থাকি যিটো সময় আমি টাইমটো স্পেণ্ড কৰিলোঁ কিবা নিজৰ ঘৰৰ মানুহ লেখীয়া হৈ গ'ল গোটেইবোৰ আন্তৰিকতাটো বাঢ়ি গ'ল কিন্তু মনত পৰিব সকলোৱে চবলে আজি ময়ো যামগৈ মোৰলৈ মনত পৰিব সিহঁতৰ মনত পৰিব সেয়া আৰু মানে বহুত দুখ বেজাৰে আজি বিদায় দিছোঁ আৰু কি ক'ম আৰু ৰাইজ পাহৰিব নোৱাৰা এটা স্মৃতি আমি গঠন কৰিলোঁ সকলোৱে শেষত পুনৰবাৰ অসমীয়া ভাওনা সংস্কৃতিৰ জয় আই অসম পাই গ'লে যোৰহাট যোৰহাট মৰিয়নি ষ্টেচন সকলো যোৰহাট পাই গৈছে পুৰা পোৱালি যদিও বাহিৰা দেশত ভাওনা কৰিবলৈ গৈছিলো ভাল লাগিছিলে কিন্তু আমি অসমত আহি পাই গলো সেই ৰাজ আপোনালোকে চাই আছে সকলোৱে পুৰা ফূৰ্তি কৰিছে অসম বহুদিন বিৰতিৰ মূৰত পাইছোহি আজি 10 দিনৰ অন্তত এই অসম ভাল লাগিছে অসমীয়া ভাওনা সংস্কৃতি জয় বৃন্দাবন জয় মহাপুৰুষ শ্ৰীমন্ত জয় অসমীয়া ভাওনা সংস্কৃতিৰ জয় হায়দৰাবাদত ভাওনা কৰাৰ পিছদিনাখন আমি অলপমান ঘূৰিছিলোঁ ওচৰে পাজৰে থকা ঠাইসমূহত তাৰ ব্লগটো আহিব দুদিনমান দেৰিকৈ চ' প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকে সুদূৰ হায়দৰাবাদত যি আমি ভাওনাখন কৰিবলৈ সুবিধা পাইছিলোঁ তাৰ মূল ব্যক্তিজনে হৈছে আমাৰ জিতুদা বাকী আমি ভালে কুশলে আহি অসম পালোহি জিতুদা এষাৰ ক'ব শেষত হয় আমি সুদূৰ হায়দৰাবাদৰ পৰা ভাওনা কৰি আহি আমি এয়া মৰিয়নি ষ্টেচনত এই ৰাতি এতিয়া প্ৰায় 12টা বজাত উপস্থিত হৈছোঁহি আমি আপোনালোকে হয়তো বিভিন্ন চেনেলৰ মাধ্যমেদি আমি আমাৰ হায়দৰাবাদৰ পৰা ভাওনাৰ দৃশ্যাৱলী দেখিবলৈ পাইছে সেই অনুষ্ঠানলৈ আমাৰ এজন তেখেত এতিয়া বৰ্তমান পেট্ৰলিয়াম মন্ত্ৰী নেকি ৰামেশ্বৰ তেলী ডাঙৰীয়াদেৱ আৰু MGBK ভানু আমাৰ
প্ৰাক্তন সচিব আছিলে, তেখেতো গৈছিলে সেই অনুষ্ঠানলৈ। আমি হায়দৰাবাদৰ ভাওনাভাগ কৰি আহি নিজে সফল বুলি আমি এইটো কাৰণেই গৌৰৱ অনুভৱ কৰিব বিচাৰোঁ বা ভাবোঁ যে আমি সেই হায়দৰাবাদৰ সেই অনুষ্ঠানতে আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াই তেখেতে তাত সকলো ৰাইজৰ আগত এটা প্ৰতিশ্ৰুতি দি আহিছে। সেইটো হ'ল কি, হায়দৰাবাদত তেখেতে এভাগ নামঘৰ আৰু এটা অসম ভৱন নিৰ্মাণ কৰাৰ কথা তেখেতলোকক প্ৰতিশ্ৰুতি দিছে। যদিহে সেয়া হৈ উঠে, নিশ্চয় আমি তাৰ আংশিকভাৱেও হ'লেও সমভাগী হ'ম বুলি আমি নিজে অকণমান হ'লেও ক'বলৈ সুবিধা পাম। আৰু এই ক্ষেত্ৰত অসমবাসী ৰাইজক, বিশেষকৈ অসমবাসী ৰাইজক, যিসকলৰ আশীৰ্বাদ লৈ আমি গৈ মহাপুৰুষজনাৰ যি কৃষ্টিৰাজিক সুদূৰ হায়দৰাবাদত প্ৰদৰ্শন আৰু প্ৰচাৰ প্ৰসাৰ কৰাৰ সুবিধা পালোঁ আৰু তেখেতলোকৰ আশীৰ্বাদত সাফল্যমণ্ডিত কৰি তুলিবলৈ সক্ষম হ'লোঁ। সেইবাবে অসমবাসী ৰাইজলৈ আমি শতকোটি প্ৰণিপাত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই হায়দৰাবাদলৈ যোৱাৰ পৰাই ব্লগ দি আছোঁ। আপোনালোকে ব্লগসমূহ চাব। যদি আগৰ ব্লগকেইটা চোৱা নাই, মোৰ চেনেলতে যাব, মোৰ সমূহ ব্লগ দিয়া আছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। শেষত পুনৰবাৰ অসমীয়া ভাওনা সংস্কৃতিৰ জয়।